পদূলিৰ মুখত এয়া হেঁপাহৰ ভোগালী। পথাৰৰ সোণগুটি চপাই লখিমী আদৰি হাঁহে মাহে এসাঁজ খোৱাৰ সময় আহি গ'ল। এয়াই আমাৰ বাপতি সাহোন ভোগৰ ভোগালী। ৰাজ্যৰ চৌদিশে কেৱল এতিয়া ঘৰে ঘৰে ঢেঁকীৰ গুম গুমনি, চিৰা পিঠা বনোৱাৰ প্ৰস্তুতি। গাঁৱৰ ডেকাসকলে সোণোৱালী পথাৰৰ নৰা কাটি আনি সাজিছে হেঁপাহৰ মেজি আৰু ভেলাঘৰটি। উৰুকাৰ শীতৰ সেমেকা নিশা ভোজ ভাত খাই পুৱাতে অগ্নিদেৱতাক সেৱা জনাই বছৰটোলৈ তেওঁৰ কৃপা সকলোৰে ঘৰে ঘৰে যেন থাকে তাৰে কাকুতি কৰে। চিৰা পিঠা লাড়ু সান্দহগুৰি মহদৈ জলপান দি বৰজনাক আগবঢ়াই দি সেৱাটি জনাই জলপান খোৱা ভোগৰ ভোগালী হেঁপাহেই বেলেগ। এয়াই আমাৰ হেঁপাহৰ ভোগালী বিহুৰ মধুৰ আলোড়ন।